হেল্ল' এভৰিৱান, মই নিমালী কাশ্যপে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটিলৈ। আৰু মোৰ ইউটিউব চেনেলটো কোনফালৰ পৰা কোনফালে গতি কৰিছে একদমেই নাজানো। তথাপিও মই আজি ভাবিছোঁ বতৰটো খুব ধুনীয়া, বৰষুণ জাক দি আছিলে, এতিয়া শেষ হ'ল বৰষুণ জাক। তাৰপিছত নিজে লিখা কিবা এটি কবিতা আজি গুণগুণাওঁ আপোনালোকৰ কাৰণে, কাৰণ বতৰটো দেখি মোৰ মন গ'ল মানে গুণগুণাবৰ কাৰণে। তো মই লিখি থৈ দিয়া এটা কবিতা আছিলে, মই ভাবিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু যদি ভাল লাগে তেন্তে আপোনালোকে নিশ্চয় ক'ব যে নিজৰ মাজতে থকা কিছুমান কথা কবিতা আকাৰত চেষ্টা কৰিব বিচাৰোঁ। সেয়া কবিতা হয়নে, গল্প হয়নে, গদ্য হয় একো নাজানো, জাষ্ট অনুভৱখিনি মই মানে ব্যক্ত কৰিব বিচাৰোঁ। এইটো এটা লিখিছিলোঁ, মই মোৰ আইতাক খুব বেছি ভাল পাওঁ, আইতাক মিছ কৰি কিনে মই দুই এষাৰ লিখিছিলোঁ আৰু সেইটোৱে মই আপোনালোকৰ ওচৰত শুনাবলৈ চেষ্টা কৰিম। এতিয়াৰ দৰে ব্যস্ততাময় পৰিৱেশ তেতিয়াও আছিল, কিন্তু তেতিয়া আন্তৰিকতাবোৰ আমি পাহৰি যোৱা নাছিলোঁ। ৰাতিপুৱা হোৱাৰ লগে লগে নন-ডকাই চিঞৰ, মাজনী আজি স্কুললৈ নোযোৱা নেকি? মই একেৰাহে কৈছিলোঁ, কেনেকৈ যাওঁ নন-ডকাই? দেখা নাই নেকি বৰষুণ যাক তেতিয়াৰ পৰা দিয়ে আছে, ৰাস্তাটো বেয়া হ'ল নহয়। পথাৰত গৰুহালৰ শব্দ, হালোৱাৰ চিঞৰ। তেতিয়া আইতাই কৈছিল, স্কুললৈ যাবলৈ বহুত সময় আছে, যাচোন যা, চাহ একাপ দিয়া, পথাৰত মামাই হাল বাই আছে নহয়। নাহ, কেতিয়াও ক'ব পৰা নাছিলোঁ, মৰমবোৰ তাতেই আছিল যে। কিন্তু আজি স্কুললৈ নাযাওঁ বুলি বাহানা দিছিলোঁ, কৈছিলোঁ বৰষুণ জাকৰ বাবে ৰাস্তাটো বেয়া, জোতাযোৰ বেয়া হৈ যাব। নতুনকৈ দিয়া জোতাযোৰ মৰমটো অলপ বেছি ন আইতা? নাই, বাহানা একেবাৰে কাম নিদিছিল। আইতাই কৈছিল, জাপি আছে, ছাতি আছে, মুঠতে স্কুল যা, ক্ষতি নকৰিবি। আৰু গুমুঠা মাৰি থকা মুখখন দেখিলেই গম পাইছিলোঁ যে মোৰ প্ৰতি আইতাৰ কিমান মৰম। স্কুলত গ'লে নাতিনীজনী কিবা এটা শিকিব। এতিয়াৰ দৰে স্কুলৰ সেই পৰিৱেশটো নাছিল, আমাৰ স্কুলৰ পৰিৱেশটোৱে সুকীয়া আছিল। তেতিয়া গছৰ তলতে চিঞৰি চিঞৰি নেওতাখন মুখস্থ কৰা আৰু নাজানিলেই ছাৰহঁতৰ কোব খোৱা। ছুটিৰ পিছত এক বৃহৎ প্ৰতিযোগিতা, কোনে প্ৰথম ঘৰ পাব। আৰু দৌৰি গৈ গৈ যেতিয়া ঘৰখন পাওঁ আৰু আইতাই বাঢ়ি থৈ দিয়া ভাত সাজৰ প্ৰতি বাট চাই থাকোঁ। আইতাই যিহকে নবনাওক কিয় বৰ তৃপ্তিৰে খাইছিলোঁ। আজি যদি টেঙাৰ জোল, কাইলৈ কেতিয়াবা থাকিব খাৰ আৰু নানান প্ৰকাৰৰ পিটিকা। এয়া কাৰোৰ লগতেই তুলনা কৰিব নোৱাৰিছিলোঁ। গধূলি হ'লেই সমনীয়াৰ সৈতে খেলিবলৈ যোৱা আৰু খেলিব গ'লে কেতিয়াবা আইতাৰ পৰাও গালি খোৱা। আমাৰ শৈশৱটো তেনেকৈ পাৰ কৰিছিলোঁ। ব্যস্ততা তেতিয়াও আছিল, কিন্তু আন্তৰিকতাবোৰ আমি কেতিয়াও পাহৰি যোৱা নাছিলোঁ। এতিয়া পিছে নন-ডকাই চিঞৰটো নাই।